কৈছিলোঁ মই আৰে তেওঁলোকে মোক যি কৈ গৈছে মই তাৰ দায়িত্ব আখৰে আখৰে পালন কৰি মায়াৰ বিয়া হ'বই সেইটো বিয়া লগৰৰ লগতে হয় নে আৰু কোনোবা ভব্য ব্যক্তিৰ লগতে হয় লগৰ আহিব এতিয়া মই তাৰ লগত দুটামান কথা ক'ব লগা আছে নীতি নিয়মৰ মাজেৰে অকমান হ'ব নীতি নিয়ম কিন্তু এতিয়া মুখে নহয় কিয় জানে আৰু বাপে পৰা এবছৰে বনাই এমাহে ভৰাই আৰু এনে ক্ষেত্ৰত এইখন ঘৰত মাংসৰিক কাৰ্য একেবাৰে অনুচিত আৰু সেইকাৰণে মই অহাকালিলৈ মন্দিৰলৈ যাব আৰু মন্দিৰত মায়েও থাকিব আৰু ইয়াত নহয় বাপে পুৰা একবাৰ হোৱাই নাই আৰু এনে ক্ষেত্ৰত এইখন ঘৰত বিয়া পাতি কেনে কৈছোঁ বাৰু এটা কাম কৰিবি তই অহাকালিলৈ ল'ৰা সাজেৰে মন্দিৰত যাবি আৰু মায়েও তাতে কইনা সাজি থাকিব বুজিব নহয় মুঠতে বৰ ধুমধামেৰে মায়াৰ বিয়াখন পাতিলে ঠিক আছে নো প্ৰব্লেম অহাকালি ময়ো সাজি কাজি মন্দিৰলৈ যাম আৰু তাইকো তই ৰেডি কৰি তালৈ লৈ যাম ঠিক আছে বাইকত কৰিছোঁ বৰ বেছি বাইকত কৰিব নালাগে দেই বৰ বেছি বাইকত কৰিব নালাগে আৰু মায়াক তই জীৱন সংগী হিচাপে পাবিয়ে এতিয়া চা ঠিক আছে বহুত বেছি ধুমধামেৰে মায়াৰ বিয়াখন হ'বই